পুনৰ এবাৰ ভাৰতৰ গ্ল'বেলি বদনাম হ'ল। হয়, ৰিচেণ্টলি যোনটো দিল্লীত AI ছামিট পাতিছিলে, য'ত আপোনাৰ গুগল, ChatGPT এনেকুৱা ডাঙৰ ডাঙৰ কোম্পানীৰ CEOsবোৰ প্ৰেজেণ্ট আছিলে। আৰু সেই ইভেণ্টটোতে গেলগটিয়াছ নামৰ এখন প্ৰাইভেট ইউনিভাৰ্চিটিয়ে চাইনাৰ পৰা এটা ৰবট কিনি আনি পেলাই তাতে প্ৰেজেণ্ট কৰিছিলে, যোনটো তেওঁলোকে 350 কোটি টকা খৰচা কৰি বনোৱা বুলি কৈছিলে। আৰু এতিয়া সেই নিউজটোৱে গোটেই ইণ্টাৰনেটত ট্ৰেণ্ডিঙত চলি আছে। কিন্তু সেই ইভেণ্টটোত ভাৰতে কিছুমান এনেকুৱা AI প্ৰেজেণ্ট কৰিছিলে, যোনটো কথা আপোনালোকক হয়তো কোনেও নক'ব। সেই ইভেণ্টটোত ভাৰতে এটা চাৰ্বাম নামৰ এটা AI প্ৰেজেণ্ট কৰিছিলে, যোনটো আপোনাৰ বহুতকেইটা বেঞ্চমাৰ্কত ChatGPT আৰু জেমিনাইতকৈও আপোনাৰ ওপৰত আছিলে। চাৰ্বামটো আপোনাৰ ভাৰতৰ নিজৰ AI হয়, যোনটোৱে আপোনাৰ ডকুমেণ্ট প্ৰচেছ কৰা, যেনেকৈ আপোনাৰ ল' কোৱালিটিৰ ডকুমেণ্টবিলাক প্ৰচেছ কৰিব পাৰে, আৰু আপোনাৰ ৰিজনেল লেংগুৱেজ প্ৰচেছ কৰা, ৰিজনেল লেংগুৱেজত ভইচ জেনেৰেট কৰা, এনেকুৱা কিছুমান কামত মানে এক্সপাৰ্ট হয়, যোনবোৰ আপোনাৰ জেমিনাই বা ChatGPTয়ে বহুত ভালকৈ কৰিব পৰা নাছিলে। আৰু এই AIটো আপোনাৰ ইণ্ডিয়ান মাৰ্কেটৰ ওপৰত ফ'কাছ কৰি পেলাই বনোৱা হৈছে। তো সেইটোৱে আছিলে আপোনাৰ ভিডিঅ'টো। ভাৰতে AI ক্ষেত্ৰত কেনেকৈ গ্ৰ' কৰিছে, আমি এজ এ ভাৰতীয় জনাটো দৰকাৰ, সেইটোৱে।